দ্বিতীয় এটা প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এইটো হ'ল প্ৰাক প্ৰাথমিক শিক্ষা। প্ৰাক প্ৰাথমিক শিক্ষাটো আগতে আমি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি চলিছিলোঁ আমাৰ সমাজ কল্যাণ বিভাগৰ অধীনত অংগনবাদী কেন্দ্ৰবিলাকৰ জৰিয়তে। এতিয়া নতুন শিক্ষা নীতি য'ত 5+3+3+4 হ'ব, ইয়াৰ যিটো একেবাৰে তলৰ খাপৰ 5 মানে গাঁথনিটো, য'ত আমি 3 বছৰ বয়সৰ পৰা আৰম্ভ কৰিম, তাৰ কাৰণে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগ আমাৰ মাজত আলোচনাবিলাক চলি আছে আৰু আমি টাৰ্মিনেছ কৰিব বিচাৰিছোঁ। মানে আমি অংগনবাদী কেন্দ্ৰ টাৰ্মিনেছ নহয় লোকেট কৰিব বিচাৰিছোঁ অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়। তাৰ সম্পূৰ্ণ ৰূপৰেখা এতিয়াও প্ৰস্তুত হোৱা নাই, কিন্তু হ'বলৈ গৈ আছে। ইয়াৰ মাজতে ভাৰত চৰকাৰে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি এটা মিছন আৰম্ভ কৰিছে, যে মানুহৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে বোধগম্য হোৱা জ্ঞান, সংখ্যাৰ জ্ঞান, এইখিনি যাতে সঠিকভাৱে দিব পৰা যায়। তাৰ কাৰণে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যাত অসমত নামকৰণ কৰিছোঁ নিপুণ অসম, সেই নিপুণ অসম মিছনটো অভিযানটো যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে। আৰু এইটো ক্ষেত্ৰত আমাৰ যিখিনি এক্সিষ্টিং টিচাৰ আছে, আমি কালি আমাৰ এটা এছেছমেণ্ট হৈছে যে আমাৰ 2 লাখতকৈ অধিক আমাৰ শিক্ষক আছে। গতিকে নতুন শিক্ষক নলৈ পেলাই এই আমাৰ যিখিনি শিক্ষক ইতিমধ্যে আছে আৰু এতিয়া এইকেইদিনত মাৰ্চ পৰ্যন্ত আমাৰ যিখিনি নতুন নিযুক্তি হ'ব, সেই শিক্ষকসকলৰ জৰিয়তেই এই নতুন গাঁথনিত শিক্ষাদানৰ ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ লগত নতুন শিক্ষা নীতিটোত এটা খুব